হেল্ল' এভৰিৱান, ৱেলকাম টু মাই নিউ ভ্লগ। আজি আচলতে মই জন্মাষ্টমীৰ বজাৰ কৰিবলৈ আহিলোঁ। মই ভাবিলোঁ অলপ ফল মূলো লৈ যাওঁ, যিহেতু মই কাইলৈ পাতিম। কাইলৈ ক্লাছ আছে, সময় নাই। তাৰপিছত গৈ ল'লোঁ ফুল, কাৰণ ফুল নোহোৱাকৈ কেনেকৈ পাতিম ন। তো মই এইখিনি ফুল লৈ ল'লোঁ 61। এয়া মই মোৰ ফুল লৈ আহি গ'লোঁ, যিহেতু কাইলৈ জন্মাষ্টমী। মই ভাৰতত নাই যদিও মই চেলিব্ৰেট নকৰিম নে। আচলতে মই ভাবিছোঁ যে মোৰতো ক্লাছ আছে, দিনটো ক্লাছ আছে, হস্পিটেল যাব লাগিব। তো মই ভাবিছোঁ যে অলপ পায়স বনাম, আপেল চাপেল কিনি আনিছোঁ, সেইখিনি সেতি আৰু পাতিম আৰু মই সৰু সুৰাকৈ। আজি হ'ল 6 তাৰিখ, মানে জন্মাষ্টমী, আৰু মই ওলালোঁ মোৰ ক্লাছলৈ। ক্লাছ গৈ আমাৰ আজি পেডিয়াট্ৰিক্সৰ আছিলে, তাৰ আমি প্ৰেক্টিকেলছখিনি কৰি ল'লোঁ। কৰি আহি ঘৰ পাই মই ধুনীয়াকৈ গামোচাকেইখন দি তাত ৰেডি কৰি লৈছোঁ, কাৰণ মই ইয়াতেই ধুৱাম মোৰ কৃষ্ণজীক। ইণ্ডিয়াৰ পৰা লৈ আহিছিলোঁ মোৰ গামোচাখন আৰু মোৰে কুৰ্তিযোৰ, সেইযোৰে মই আজি পিন্ধিম। আপোনালোকে দেখিছে অলৰেডি 5:30 হওঁ মই লৰালৰি কৰিব হ'ল, কাৰণ মোৰ পায়সো বনাবলৈ আছে। তো এতিয়া ময়ো গা পা ধুই লওঁগৈ। গা পা ধুই প্ৰথমে মই পায়স বনাম, তাৰ পৰা মই কৃষ্ণজীক ধুৱাম। মই চব দেখাই আছোঁ আপোনালোকক, ষ্টেক টিউন। মোৰ পায়সৰ কাৰণে সকলো বস্তু চাওক ৰেডি হৈ আছে। এয়া মোৰ খিচমিচ, মোৰ লং, ইলাইচি, ডালচেনি। মোৰ ওচৰত আচলতে তেজপাত নাই। ইয়াত মই ভাবিছোঁ প্ৰসাদৰ কাৰণে আপেল, আম আৰু এটা প্লাম। আৰু ইয়াত মই ৰাতিপুৱাই ক্লাছ যোৱাৰ আগতে, হস্পিটেল যোৱাৰ আগতে মই চাউল তিয়াই থৈছিলোঁ। চাউলখিনি এয়াই মোৰ সৰু সুৰা জন্মাষ্টমীৰ আয়োজন। বাকী আপোনালোকক দেখাই আছোঁ কি বনাওঁ, কেনেকৈ বনাওঁ। এই অনা ফুলখিনি, এইখিনি মই এতিয়া সজামকৈ গা পা ধুই উঠি আহি, কাৰণ তাৰ আগতে নুচোঁ এইখিনি। গাখীৰটো থাকি গৈছিলে, মই 1 লিটাৰ গাখীৰ কিনি আনিছোঁ পায়সৰ কাৰণে এক্সট্ৰাকৈ। আৰু এইখিনি মোৰ বস্তুখিনি। মই যিখিনি ফুল আনিছিলোঁ তাৰ পৰা চাওকচোন, এই অকণমানি মই মৰম লগা মালাপাত বনাই ল'লোঁ। বাকীখিনি ফুল মই ইয়াত লৈ লৈছোঁ তাত দিবলৈ। চাওকচোন মালাপাত ৰেডি হৈ ল'লোঁ। এতিয়া মই বনামগৈ পায়স, আপোনালোককো দেখাই আছোঁ বলক। আগৰ লাইটকেইটা জ্বলাই লওঁ। তো এতিয়া মই বনাই লওঁ দেই পায়সখিনি। গামোচাখন লৈ ল'লোঁ, ময়ো পাহৰি গৈছিলোঁ। মোৰ গাখীৰ অলৰেডি উতলিছে, মই চাউলখিনি দি দিওঁগৈ, পায়সখিনি সম্পূৰ্ণ কৰোঁ। আজি আটলান্টা বাও আহিব, পাৰ্থদাও আহিব। আৰু ঘৰৰ পৰা দূৰত আছোঁ বুলি আৰু মই জন্মাষ্টমী নাপাতিম নে? মোক যোনে চিনি পায় সকলোৱে জানে যে মই জন্মাষ্টমী সদায় পাতোঁ, প্ৰতি বছৰেই পাতোঁ। আৰু মই ইয়াত নাপাতিম সেইটো সম্ভৱ নে? ব'লক মোৰ লগত আজি মই দেখাম মই জন্মাষ্টমী চাইনাত কেনেদৰে পালন কৰোঁ। উতলা গাখীৰখিনিত মই মোৰ চাউলখিনি দি দিম। মই মাক আচলতে সুধি লৈছোঁ কেনেকৈ বনাব লাগে। আজি ৰাতিপুৱাই মই তিয়াই থোৱা চাউল, উতলা গাখীৰখিনিত মই এনেকৈ চাউলখিনি দি দিছোঁ। গোটেই ৰেচিপিনো কি দেখাম ন, পায়সটো সকলোৱে বনাব জানেই। মই তাৰপিছত বাকীখিনি দেখাম যে মই আজি কেনেদৰে পাতোঁ। আৰু এনেকেই মোৰ পায়স হৈ গ'ল ৰেডি। আৰু এতিয়া মই লৈ যাম মোৰ পায়সখিনি এটা সৰু বাটিত আৰু থমকৈ, কাৰণ এইটো মই ভোগ হিচাপে দিম। মই তাতে থৈ লৈছোঁ, আৰু ইয়াৰ পিছতে মই মোৰ ভগৱান কেইজনক ইয়ালৈ লৈ আনিম। মোৰ ওচৰত 2জন আছিলে, 2জনা প্ৰভুক ইয়াত লৈ আনিছোঁ। 2জনাক ইয়াত ধুনীয়াকৈ গা ধুৱাম। ইয়াত মোৰ পায়স ৰেডি আছে, মোৰ ফুল এয়াই। সকলো হোৱাৰ পিছত মই পায়সৰ বাতিটো লৈ ভগৱানক পায়স খুৱাই দিলোঁ, কাৰণ আজি জন্মাষ্টমী আৰু শ্ৰীকৃষ্ণৰ প্ৰিয় খাদ্য হৈছে পায়স। পায়স খুৱাই মই সেৱা কৰি ধুনীয়াকৈ প্ৰাৰ্থনা কৰি ল'লোঁ। আমি এয়া আটলান্টা বা এয়া আৰু মই প্ৰাৰ্থনা শেষ কৰিলোঁ। আমি এয়া প্ৰসাদ খালোঁ ধুনীয়াকৈ। এয়া আমাৰ প্ৰসাদ। আপোনালোকক সুধিছোঁ, আপোনালোকলৈ জন্মাষ্টমী বহুত বহুত শুভকামনা থাকিল। ইণ্ডিয়াততো এতিয়া নাপাতে, অসমততো এতিয়া নাপাতে, ৰাতি পাতিব, কিন্তু আমাৰ উপায় নাই। কাইলৈ আকৌ হস্পিটেল যাব লাগিব, ৰাতি পতাটো সম্ভৱ নহয়। সেয়াই আমি এতিয়া পায়স খাম। আটলান্টা বাক দেখিছেই, পাৰ্থদা আহিব, যদি পাৰোঁ মই তাকো দেখাম বাৰু, ৰ'বক, তাৰ পৰাই ব্লগটো শেষ কৰিম ন, নহ'লে ভালেই নালাগিব। এয়া আমাৰ পায়স আহি গ'ল, আমি এতিয়া পায়স খাম। আচলতে প্ৰথমবাৰ পায়স বনাইছোঁ দেই মই।
ইমান কি হৈছে নহৈছে নাজানো ঘৰত গৈ আকৌ মাৰ পৰা ভালদৰে শিকিম আজিলে এয়া পায়স আটলান্টা বা খাই পেলাই জনাই আছো কেনেকুৱা হৈছে মোৰ প্ৰথম পায়স দেই ভাল বনাইছো ভাল হৈছে খালি বৰা চাউল নহয় নিসিজিলে বৰা চাউলৰ নিচিনা আমাৰ উপায় নাই আমাৰ এয়াই চাউল মোক ক'লে মই জহা চাউল আনো ন মই সঁচা পাহৰি গ'লোঁ জানানে মই সেন্দুৰ থাকি গ'ল আটলান্টা বাৰ ওচৰত আছিলে চাকি থাকি গ'ল আটলান্টা বাৰ ওচৰত আছিলে চবেই থাকি গ'ল নাই জাষ্ট হুৰমুৰকে কৈছে এতিয়া আহাচোন এনেকে পাতিছো পায়স খাম একেলগে বোলে একো জনোৱা নাই মই জাষ্ট গাটো ধুইছো আৰু আহিছো একো নহয় দিয়া উপায় নাই আৰু দেখি জন্মাষ্টমী এনেকুৱাই বিশ্বাস কৰক মোৰ মূৰটোত এবাৰলো নেখেলালে যে মই ক'ব পাৰোঁ সেয়াই উপায় নাই আৰু সেয়াই আমি এতিয়া পায়স খাওঁ এয়া আমাৰ প্ৰাৰ্থনা পালেহি ইমান সোনকালে আহিলা যে তুমি প্ৰাৰ্থনা কৰা হোৱাৰ পিছত ক'ত গৈছিলা এয়া চোৱা আটলান্টা বা বহিয়ে আছে তোমালে পায়স লৈ আনিম ৰ'বা পালেহি আমি জন্মাষ্টমী চেলিব্ৰেট কৰিলোঁ এতিয়া সেই চবেই মিলি পায়স চায়স খাম অলপ কিবা কিবি কৰিম আজিৰ ব্লগটো ইমানেই যদি ভাল পালে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ সকলোৰে তৰফৰ পৰা জন্মাষ্টমীৰ বহু শুভকামনা থাকিল বাই